মই মন্মি কিটচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো যোৱা সপ্তাহতে কৰিছিলোঁ যদিও আচলতে মোৰ দিবলৈকে থাকি গ'ল বিশেষ কাৰণত। আজিহে দিবলৈ পাৰিছোঁ। আচল কথাটো থাকিয়ে যাব। যি কি নহওক ভিডিঅ'টো চাওঁ আহক। নহৰু গুচাইছোঁ, এইখিনি গুচাই হ'ল আৰু এইখিনি গুচাবলৈ আছে। এইবোৰ আদা আছে, এইফালে এইখিনি মই গুচোৱা নাই দেই, ৰুবিয়ে গুচালে। ৰুবি আৰু জুথিকা ৰুবিয়াৰ জুতিকাই গুচাইছে। আৰু কেলে ইমান আয়োজন সকলো কৈ আছো। আৰু আধাখিনি বনাই হৈ গ'ল। কি বনাই হ'লে আৰু দেখুৱাম। যা দেখাইছোঁ যে এইফালে আচাৰ, এয়া নহৰু আচাৰ, এইফালে জলকীয়া আচাৰ। নহয় বৰ ধুনীয়া আছে দেই। তাৰপাছত সেয়া জলকীয়া আচাৰ, এয়া চিকেন বনাইছোঁ এয়া চিকেন আৰু লুচি। বাকী আচাৰ বনিব, বাকী চিকেন আচাৰ বনিব, তেতেলী বনিব আৰু বাকীখিনি আছেই নহয়। আৰু ডিবাকেইটা দেখুৱাই থাকে যা। নেমু, জলকীয়া, তাৰপৰা মিঠা নেমু, এইটো নিমখত মানে জ্বলা টেঙা আছিলে। তাৰপৰা এইবোৰ বগৰী, খৰিচা, সেই চব আছে আৰু বিগ এনাউন্সমেণ্ট দেই ন? বহুত ডাঙৰ এনাউন্সমেণ্ট মানে সমূহ যোৰহাটবাসী পৰহিলে যোৰহাট DCP কলেজলৈ আমন্ত্ৰণ কৰা হ'ল। আৰু সকলোকে তাত মানে এক্সিবিশ্যন হ'ব আৰু জুতিকাই এখন ষ্টল দিব। আচাৰবোৰ থাকিবই। আচাৰ আজি প্ৰায় জুতিকাই 6 মাহমানৰ কিমান হ'ল, এবছৰে হ'ল আচাৰ। মই মাজতে এটা ব্লগত কৈছিলোঁৱে, তাই আচাৰ বনাই আৰু ঘৰৰ পৰাই বিক্ৰী কৰে। কোনোবাই অৰ্ডাৰ কৰে, ইনষ্টাত তাইৰ প্ৰফাইল আছে, ফেচবুকতো আছে। সকলোৱে DM কৰে, তেনেকৈ লৈ যায়। আৰু এইটো তাই বেচেৰি চাকৰি তাকৰি এৰি বাচ্চাটোৰ কাৰণেই তাই ঘৰৰ পৰা কামখিনি কৰিছে। কাৰণ চাকৰিলৈ গ'লে তাকনো কোনে চাব, কি নাই। সেইকাৰণে ঘৰতে কেঁচুৱাও পালিছে আৰু আচাৰো বনাইছে। এনেকুৱা মানে সঁচাকৈ মই বহুত ছাপোৰ্ট কৰোঁ দেই, বহুত ছাপোৰ্ট। আৰু ফুৰিবলৈ আহিলে মই আচলতে আজি ফুৰিবলৈ আহিছিলোঁ। আহোঁতে তাই নহৰু গুচাইছে, মোৰ বেয়া লাগিলে, কেইটামান বোলো গুচাই দি দিয়া। আৰু পেজটোৰ নামটো কৈ দিয়া, যোৰহাটৰ বাহিৰৰ চবেই অৰ্ডাৰ কৰিব। আপোনালোকে যদি আচাৰ অৰ্ডাৰ কৰিব বিচাৰিছে তেন্তে ফেচবুক পেজ জুতিকা আৰ্টিষ্ট্ৰি বুলি আছে, তাৰপৰা দিব পাৰিব। নহবা ইনষ্টাগ্ৰামত বিভান্স পিকলছ এণ্ড বেকাৰী বুলি আছে, তাৰপৰা দিব পাৰিব। মানে বহুতৰ পৰা আহিছে, লখিমপুৰ, দিল্লী। আমাৰ পোৱালিটোৰ নাম বিভান ৰাখিছে আৰু বিভানৰ নামতে মানে আৰম্ভ কৰিছোঁ। ঠিক আছে, আমাৰ লক্ষী আছে ল'ৰাটো দেই। চবৰ মৰম। ঠিক আছে, এতিয়া আৰু আলহী আহিছে, পংখী দেখাব বাৰু, ড্ৰয়িং ৰুমত বহি আছে। ঠিক আছে, হেৰি হৈ গ'ল বন্ধু হৈ গ'ল ন। জুতিকাক অকণমান সহায় কৰিলোঁ। বাইদেৱে আলহীৰ লগত কথা পাতি আছে, বুকি বুটা চবেই আছে। আৰু বৰষুণ বাহিৰত বহুত ডাঙৰকৈ দিছে, সেইকাৰণে সোনকালে ঘৰলৈ যাওঁ। বেছি দেৰি ৰোৱা নাই, লুচি মাংস খাই আৰু ওলালোঁ আমি। ভিডিঅ'টো একদম দেখিছেনে কিমান ভিৰৰ মাজৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ, কাৰণ আজি আমি দিছোঁ ষ্টল এখন। মই আৰু বৌয়ে আজি DCP কলেজত এখন এক্সিবিশ্যন পাতিছে, আৰু সেই এক্সিবিশ্যনতে মই আৰু বৌয়ে ষ্টল দিছোঁ। আৰু কি আছে একদম ফাৰ্ষ্টৰ পৰা দেখাই আছোঁ আপোনালোকক। মই বিশেষ কাৰণত আগবেলা আহিব নোৱাৰিলোঁ। 9টা বজাৰ পৰা ষ্টল দিছিলে। জুতিকাই বিভিন্ন ধৰণৰ আচাৰ আৰু টেষ্টিঙৰ বাবেও অলপমান ৰাখিছিলে। আৰু একেখন ষ্টলতে আটলাণ্টাই কাপোৰ আৰু গোঁসাই গামোচা, বিহু বুলি আৰু যিখিনি বস্তু লাগে সেইখিনি ৰাখিছিলে। আচলতে ময়ো অনুপ্ৰেৰণা দিছোঁ, আমাৰ ঘৰৰ সকলোৱে অনুপ্ৰেৰণা দিছে। কাৰণ এনেই বহি থকাতকৈ কিবা এটাতো কৰি থাকিলে ভাল, নহয়নে? ব্যস্ততা খুবেই দৰকাৰ জীৱনত। ঘৰ ক'ত তোমাৰ? জুতিকাই সকলোকে আচাৰ টেষ্টিঙৰ বাবে ৰাখিছিলে যে সকলোকে টেষ্ট কৰাইছে। আৰু যিসকলে ভাল পাইছে বা সকলোৱে ভাল পাইছে আৰু বহুতেই কিনিছে, ৰেচপনো বিৰাটেই ভাল পাইছে। আৰু এইফালে আমাৰ দুগৰাকী ষ্টলৰ আটলাণ্টা আৰু জুতিকা দিনটো খুবেই ব্যস্ত। মই সন্ধিয়াহে আহি অকণমান ভিডিঅ' কৰিছোঁ জানেনে।
কাৰণ মোৰো ঘৰত কিছুমান কাম আছিলে আহিব নোৱাৰিলোঁ আটলাণ্টাও যিহেতু বিজি হৈ গ'ল বাকীবোৰ ষ্টলৰ ভিডিঅ' কৰাই নহ'লে আলহী আহিছে মই মাতিলত ভাল লাগিলে অহাৰ কাৰণে মাতিলত মোৰ ভাল লাগিলে আহি পেলাই আৰু ইমান ধুনীয়াকৈ কৰিছে ভাল লাগিছে দেখি পেলাই আগবাঢ়ি যাওক আৰু বাই বাই আমাৰ আজিৰ দিনটো জমনিকা পৰিলে ন আৰু বহুত কষ্ট কৰিলে সেই হিচাপে কেনেকুৱা ভাল হৈছে ভাল আচাৰ মানে ধামাকা নাম কৈছে আৰু মই আগতেই পাতিছোঁ কাৰণে ভিডিঅ' বনাই থৈছিলোঁ যদিও দিয়া নহ'লে আপোনালোকে আহিব অৰ্ডাৰ কৰি খাব চব ঘৰৰ মানুহে ভৰ্তি এইবোৰ টেষ্টিঙৰ কাৰণে দেই পূৰা কেক আছে অকল একেটা বনোৱা হৈছিলে বহুত কেক বনোৱা হৈছিলে কেক সেইকেইটাহে আছেগৈ আৰু পাকঘৰৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু মোৰ সেয়া চিটি মাৰিছে মাংস ছাগলী মাংস বনাইছোঁ প্ৰেছাৰতে বনাইছোঁ সোনকাল হ'বলৈ আৰু দেওবাৰ আজি আৰু কেলৈ বনাইছোঁ জানানে মুঠতে ফোনত ডিমাণ্ড আৰু ডিমাণ্ড কোনে কৰিছে মই দেখাই দিছোঁ এইফালে কামেও লাগি আছে আকৌ এয়া চাউল ধুইছে ডিমাণ্ড আজি এসপ্তাহমানৰ পৰা মানে কৈ আছে তহঁতৰ ঘৰত ভাত খাবলৈ যাম ছাগলী মাংস খুৱাব লাগিব শনিবাৰে আমাৰ কথা আছিলে বোলো শনিবাৰে নাহিবি আমাৰ ভেজ খাওঁ ভেজ আৰু আজি আহিছে আৰু বোলো আহিলে কিন্তু লাগি থাকি দিব লাগিব কাৰণ মোৰ ঘৰৰ কাম ধেৰ আছে ন আজিকালি সেইকাৰণে এয়া লাগি থাকি দিছে মাংস মই বনালোঁ চাউল ধুই দিছে আৰু হেৰি কেনেকৈ বনালোঁ এতিয়া আৰম্ভণিৰ পৰা মোক ভিডিঅ'টো দেখুৱাম ৰ'ব ক'বলৈ পাহৰিলোঁ যিসকলে চিনি নাপায় মই কৈ থওঁ মোৰ সৰু ভণ্টি ৰুবি খানা চানা বনায়ো পাকঘৰ চাফা কৰিও আজৰি তাৰমানে খাম আৰু ডাইৰেক্ট ৰেষ্ট ল'মগৈ ৰেচিপিটো চাওঁ আহক নহৰু আদা ইয়াক খুন্দি লৈছোঁ পিঁয়াজ বাকলি গুচাই থৈছোঁ মিহি মিহিকৈ কাটি ল'ম গোটা জালুক জিৰা গোটা ধনিয়া আৰু শুকান জলকীয়া তিয়াই থৈছোঁ বাটি ল'ম আৰু অমিতা আৰু আলু দি পেলাই বনাম খাহী মাংস আৰু এয়া চাওক অলপমান দিছোঁ বটা মছলা নিমখ হালধি আৰু অকণমান খুন্দি লৈছিলোঁ যে আদা নহৰু সেইখিনি দিছোঁ আৰু এতিয়া ইয়াত অকণমান মই সৰিয়হৰ তেল দিম আৰু নেমু এচিটা চেপি দিম নেমু চেপিলে আচলতে এচিডটোৱে মাংসটো খাবলৈ ফচফচীয়া লাগে নেমুটোত বেছি ৰস নায়েই মই এনেকুৱা দুচিটা চেপিছোঁ বাৰু ভালকৈ মঠি ল'ম মোহাৰি মঠিব লাগিব মঠি পেলাই অকণমান সময় থ'ম আৰু এবাৰ প্ৰেছাৰ কুকাৰ পাতি ল'লোঁ তেজপাত আৰু পিঁয়াজখিনি দি লৈছোঁ পিঁয়াজখিনি ভালকৈ ৰঙচুৱাকৈ ভাজি ল'লে মাংসৰ ৰংটো বৰ ধুনীয়া হয় প্ৰেছাৰ কুকাৰত বনালেও বৰ ধুনীয়া হয় অলপমান ভজাৰ পিছত নহৰু আদা খুন্দি লোৱাখিনি দিছোঁ এয়াও দি পেলাই ভালকৈ মই লৰাই থাকিম এতিয়া বটা মছলাখিনি দিছোঁ অলপমান মই সানোতে দিছিলোঁ আৰু অলপমান থৈ দিছিলোঁ এতিয়া ভাজোতে দিবলৈ হালধি দিছোঁ নিমখ দিছোঁ আন্দাজ কৰি দিছোঁ কাৰণ মই মাংসত মেৰিনেট কৰোঁতে নিমখ হালধি দিছিলোঁৱেই আৰু ভাজি অকণমান এয়া ৰঙা হ'বলৈ দিছোঁ চব এয়া তেল কিন্তু মই খুব বেছি ব্যৱহাৰ কৰা নাই কাৰণ খাচী মাংস বা তেল ওলাবই যিহেতু ইয়াত ফেটছটো থাকে সেইকাৰণে বনাওঁতে মই বেলেঞ্চ কৰি পেলাই দিওঁ হাঁহৰ মাংস বনালেও মই তেল খুব কম দিওঁ যিহেতু হাঁহৰ পৰা বহুত তেল ওলায় আৰু এয়া খাহী মাংস বা খাচী মাংস বনালেও বহুত তেল ওলাব সেইকাৰণে তেলটো মই কমাই দিছোঁ এনেকৈ ঢাক মাৰি মই কম জুইত ভাজি থাকিম অলপমান ভাজিলোঁ প্ৰায় 15-20 মিনিটমান ভাজিলোঁ এতিয়াও ৰং ওলোৱা নাই তেল আৰু ওলাবলৈ আছে এইকণ সময়তে মই অমিতা আৰু আলু দিছোঁ এইখিনি দিও মই ঘনাই লৰাই থাকিম ঢাকনখন দি ৰাখিম খালি গেছটো এতিয়া একদম কমাই ৰাখিছোঁ প্ৰায় আৰু 15 মিনিটমান মই ভাজিলোঁ চাওকচোন তেল ওলাইছে আৰু ৰংটো বৰ ধুনীয়া হৈছে নহয়নে পানী দিব হৈ গ'ল মই পানী গৰম কৰি ৰাখিছিলোঁ আৰু এতিয়া জোখমতে পানী দিম ছাগলী মাংসত আকৌ আমাৰ অকণমান জুলীয়া হ'লে সকলোৱে ভাল পায় মই সেইকাৰণে পানীটো অকণমান বেছিকৈ দিছোঁ মানে ভাত সানি খাবলৈ খুবেই ভাল পায় বিশেষকৈ দাইল আৰু লগত কেতিয়াও নাখায় এই আচক ইমান ধুনীয়াকৈ ৰংটো উঠিছে মই 4টা চিটি লগাই একদম প্ৰেছাৰটো ৰিলিজ হ'বলৈ থৈ দিলোঁ এয়া খুলিলোঁ আৰু এতিয়া আকৌ এটা উতল দিম লং ইলাচি দালচেনি অকণমান থেতালি লৈছিলোঁ আৰু হাতেৰে মোহাৰি গুড়ি কৰি বাকলিখিনি আঁতৰাই দিছোঁ এয়া গৰম মছলা এনেকৈ অকণমান দিলে খাই ভাল লাগে আৰু শেষত ধনিয়া কাটি অকণমান সময় ঢাক মাৰি ৰাখিছোঁ চালাড বাইদেউ আৰু এতিয়া খাবলৈ ভাল লাগে যা
ভাত যেতিয়া বাঢ়িবই খুজিছোঁ অকণমান সজাই মেলি বাঢ়িলে ভাল লাগে। এয়া ভাত বাঢ়ি ল'লোঁ, মাংস সঁচাকৈ ৰংটো বৰ ধুনীয়া হৈছে, ধুনীয়াকৈ সিজিছেও চাওকচোন। আৰু অমিতা আলু দিয়া এয়া জিৰা জালুকৰ খাচী মাংসৰ জোল আৰু বৰ বনাইছিলোঁ, চালাড আৰু আচাৰ। এয়া আজি দুপৰীয়া আহাৰ আমাৰ। আৰু ৰাতিলৈ মই অকণমান যোগাৰ কৰি থওঁ কেইদিনমানৰ কাৰণে, যিহেতু কাইলৈৰ পৰা স্কুল খুলিলে 9টা বজা আগতেই পাবগৈ লাগিব স্কুল, কাৰণ 8:45 পৰা প্ৰেয়াৰ এছেম্বলি আছে। গতিকে লৰালৰিকৈ ৰাতিপুৱা কামখিনি কৰিবলৈ মই এনেকৈ বহুতখিনি যোগাৰ কৰি ৰাখোঁ। চব বস্তু যেতিয়া যোগাৰ কৰি ৰাখোঁ তেতিয়া বনাবলৈ খুবেই সুবিধা হয়। আপোনালোকেও কৰেনে? আৰু যিসকলে নাই কৰা অকণমান আজৰি থকা সময়ত এনেকৈ যদি কিছুমান কাম কৰি ৰাখে তেতিয়া খুবেই ভাল লাগে। জলকীয়া নহৰু এইবিলাক চব মই ভালকৈ গুচাই চাফা কৰি ধুই টাৱেলত মেলি ফেনত শুকুৱাই ল'লোঁ। আৰু এতিয়া চাওক চবতে টিচু পেপাৰ পাৰি পেলাই মই এনেকৈ ভৰাই থ'ম, বহুত দিন থাকিব। এইটো নহৰু বটল মন কৰিছে চাগৈ, আগতে মই তলত এখন কোমল কাপোৰ পাৰি থৈছিলোঁ, কেইফুটামান আছেগৈ, ভাল হৈ আছে, প্ৰায় 20 দিনমান থাকিলে। আৰু এয়া জলকীয়া ভৰালোঁ, নহৰু আদা ভৰালোঁ, পিঁয়াজ ভৰালোঁ। মোৰ চিন্তা নাই, ৰাতিপুৱা লৰালৰিকৈ কিবা এটা বনাওঁতে মই খুব সোনকালে বনাই মেলি আজৰি হ'ব পাৰিম। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব দেই।